আরে কি কম আর যি দিনকাল পড়ছে এমনি জিঅ'গিলাখান তো সেভ নাখে নাতকে তাৰমানে চলিগিলাখানো সেভ নহয় যে তেন্তে কটামান ঘটনা দেখি থাকো মই ইউটিউবত মানে তইতো বহুত দেৰি কৰি থাকা তই বেছি দেৰি কৰি নাথাকিবি কিন্তু নহ'লে তোৰো কেতিয়াবা শুনি চাম মই ভাই কথা এটা ক'ব লগা আছিল হে কথা পাতিছোঁ ভাই শুন না দে বাৰু অলপমান ভালকে ৰাখবি নহ'লে তোৰো কেতিয়াবা কিবা কিবি হৈ যাব তোৰ চালা এনে দাড়ি চাৰি নাই চালা দে কি হ'ল কো না তোৰো কাফে মোৰ দাড়ি আছে মই বাছ কাটছো দে বাৰু কো কিয় আহিছা পইচা 10,000 লাগছিলে কিয় পাৰ্চনেল প্ৰব্লেম দে পইচাখিনি দিছোঁ কচোন কিয় লাগে মোৰ টিভিটো চলি তাক ৰেপ কৰিছে তাকে মই পুলিচৰ পৰা আহিব তাক পইচা দিব যাম হা আৰে পাৰ্চনেল প্ৰব্লেম বুলি ক'লে বুজি নপৰি তই হা অলপ এটো পইচা খুজিছোঁ সেইখিনি মোক দি মই তোক 1 মাহ পিছত ঘূৰাই দিম অনলাইন কৰি দি আছোঁ 1 মাহ পিছত কিন্তু দিবি পইচাটো ডান 1 মাহ পিছত গোটেই ঘূৰাই দিম তোক পইচা লোৱাৰ পিছত চুমি পৰা হৈ নাযাবি কিন্তু তই আৰু আরে কোর হে কোটি টাকা আর কোর এই 1000 টাকা তুই কি নিল ভাই পয়সা তো দি ফটাফট 1 মাহ পিছত দিবি কিন্তু দিম দে ভাই পয়সা তো লাগছিল মোক আর কালি দিম দে ভাই পয়সা তো কালি দিম দে পয়সা তো কিটা দিবি কালি ভাই কবাই 2 বিঘা মাটি কিনা লাগছিল একদম ভাল চাই পইচা আহি দি হেল্ল' মই তাৰমানে মাটি 2 বিঘা বেচবা লাগছিল বেচবা মানে মোৰ তিৰিটো 2টা কিনি ফেল হৈ গৈছিল মই দ্বিতীয় বিঘা কৰিব লাগে পইচা নাই মোৰ গম পাইছে ফটাফট মাতাৰ যোগাৰ কৰ ভাই এটা কথা জানা না মই তাৰমানে সেইদিনা ডাক্তৰ এটা ৰিপৰ্ট দিব পাৰিছিলোঁ আৰু ৰিপৰ্টটোত কি কৈছে ডাক্তৰে জানে না তাৰমানে 15টা চলি জন্ম দিয়াৰ পিছত মই বোলে আৰু কেতিয়াও জন্ম হোৱাৰ কাৰণে চলি মোৰ বোলে এক্সপায়াৰ ডেট হৈ যাব কি এক্সপায়াৰ হৈ যাব কি এক্সপায়াৰ হ'ব বুলি ভাবা তই দে পিছত পইচাটো দিবি আরে ভাই যা না 2 বছর মান পিছত দিম যা তো কি তোর 2 দিন মান পিছত দিম যা তো যা হেল্ল' তাৰমানে মই এখন স্কৰ্পিঅ বুক কৰিব যাম তো এটা মানে মোৰ মামাই স্কৰ্পিঅ কিনিব মই তাকে তাৰমানে চাবা যাম মই ক'ত কিনিম মই পাৰিম পইচাটো দি মোৰ ভাই মোৰ পাৰ্চনেল প্ৰব্লেমে একো নাই আরে তোর পার্সোনাল প্রবলেম হে হল কিন্তু মই ভগৱানৰ ফেভারিট পার্সন হৈ যাম তই কিতে দিবি পইচাটো মোক ভাই কৈ দিম তোক দিম তো মই দিম তো মোক আজিয়ে লাগব ভাই মই পইচা তোক দিবা হলো মোৰ তিৰিটোৱে দিলো কিন্তু কি করবি মোৰ বাজি তাক 7টা চলিহে হৈছে তই কি ফুটবল টিম বানাম বুলি ভাবছা নাকি মোৰোতো মন যায় ৰনাল্ডো মেছিৰ দৰে একদম ডাঙৰ প্লেয়াৰ মোৰ ঘৰৰ পৰাই জন্ম হ তেতিয়াহ'লে তই এটা কাম কৰ দ্বিতীয় বিবাহ কৰি ল তেতিয়া তই বিৰাট ধনী তাহাব তোৰ ফালৰ পৰাই খেলাব পাৰিবি তোৰে চলিব বড় মই পইচাটো দি ফটাফট ভাই মই তো আজি কিনকে দিম আরে তই জিংকে ওলৰি এনে তই মচি এটা ধনীয়ে হৈছা ভাই আজি পারবার নাই আজি লাগব আজি পারবার নাই আজি পারবার নাই আজি তই ইনকে নাম না তোর নাই ব্রহ্মাস্ত্র হৈ ল'বই লাগব বাৰু কি ব্রহ্মাস্ত্র হৈ ল'ব হে শুনছা না এটা মানুহ পইচা খুঁজবাইছে আপনি কিয় ইনকে পয়সা খুঁজবে আই কেন আমার কি লাজন মান নাই নাকি আমি কি পয়সা ঘুরে নিদিম নাকি আমি পলে যাম নাকি হ্যাঁ ইনকে কিয় খুঁজবা আই কেন ইটা মোক পয়সাই দরকার হয়েছি চুপ এই মানুষটি সদায় পয়সা খুঁজবা আহি থাকে আমি এটিএম নাকি সেইখিনি মৰে পইচা চুপ থাক আৰু ইনকে পয়সা খুঁজবা আহি নাথাকিবি ৰেপ কেছ দি দিম তোৰ তাতে